মই কালিয়ে কৈছো যে কোনো মানুহৰ নামত শ্লোগান নিদিব। অখিল গগৈ জিন্দাবাদ কেতিয়াও নিদিব, ভুল শ্লোগান কেতিয়াও নিদিব। আৰু কোনো সংগঠনৰ নামতো শ্লোগান দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ মই এটাই কথা ক'ব খুজিছোঁ, ইতিমধ্যে কালি ইয়াৰ আন্দোলনটোৰ নেতৃত্ব লৈ থকা দিব্যজ্যোতি শৰ্মাক আজি ৰাতিপুৱা গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে, চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাক আপোনালোকৰ কালি আন্দোলনটোৰ নেতৃত্ব লৈ থকা দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। আচলতে মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিলে ৰাতিপুৱা 4 বজাত, তেওঁৰ ঘৰত মই আছিলোঁ। মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰি দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। আৰু মোৰ বন্ধু 3জন আছিলে কালি মোৰ লগত, যিসকল আহিছিলে তেওঁলোকক আটাইকে গ্ৰেপ্তাৰ কৰি ৰৰৰীয়া থানাত ৰাখিছে। আৰু তাৰ পাছত মোক ৰাতি যিহেতু মই খবৰ পালোঁ যে মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিব, মই বেলেগ এখন গাঁৱত থাকিলোঁ আৰু সেইকাৰণে মোক কালি যোৱা ৰাতি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এতিয়া মই নিশ্চয় গ্ৰেপ্তাৰ হ'মেই। মোক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈছে, প্ৰিভেণ্টিভ ডিটেনশ্যনত মোক গ্ৰেপ্তাৰ কৰিবলৈ লৈছে। কিন্তু কেইটামান কথা মই আপোনালোকক কৈ যাব খুজিছোঁ আন্দোলনটোৰ সম্পৰ্কে। যিহেতু মই গোটেই জীৱন কেৱল আন্দোলন কৰি কটাইছোঁ, গতিকে মই কেইটামান কথা আপোনালোকক কৈ ল'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে এতিয়ালৈকে যোৰহাটত মানুহ ওলাই থাকিব পাৰিছে, যোৰহাটত পুলিচে পুৰা নিৰ্যাতন চলাব পৰা নাই, কাৰণ আপোনালোকৰ আন্দোলনটো শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হৈ আছে। গুৱাহাটীত যিহেতু ইতিমধ্যে উত্তপ্ত হৈ গ'ল, ডিব্ৰুগড়ত যিহেতু উত্তপ্ত হৈ গ'ল পৰিস্থিতি, গতিকে তাত একদম কাৰফিউ দি কোনো মানুহ ওলাব নোৱাৰা পৰিস্থিতি কৰি দিছে। ডিব্ৰুগড়তো এনেকুৱা হৈছে যে ঘৰৰ পৰা এজন এজনকৈ মানুহ ধৰি আনি ছাত্ৰ ছাত্ৰীবিলাকক পিটিছে। মানে অসম আন্দোলনৰ সেই পুৰণি কালৰ দিনবিলাক আকৌ ঘূৰি আহিছে। গতিকে মোৰ প্ৰথম আৰু প্ৰধান অনুৰোধটো হ'ল যোৰহাটবাসী ৰাইজৰ প্ৰতি, মোৰ গৃহ জিলা হিচাপে মোৰ প্ৰথম আৰু প্ৰধান অনুৰোধটো হ'ল যে ইয়াৰ আন্দোলনটো শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক কৰি ৰাখিব। আপোনালোকে ক'তো শিলগুটি নদলিয়াব, ক'তো জুই চুই দিয়া বা গাড়ী ভঙা কামটো নকৰিব। যাতে বাকী অঞ্চলবিলাকত মানুহ ওলাব পৰা নাই, ইয়াত যাতে মানুহ ওলাব পৰা পৰিৱেশটো অনবৰতে থাকি যায় দেই। ক'ৰবাততো মানুহ জনতা যে ওলাইছে দেখুৱাই থাকিব লাগিব আমি অসমৰ মানুহ। গতিকে মই প্ৰথম আৰু প্ৰধান অনুৰোধটো হ'ল যাতে কোনো সংগ্ৰামী সতীৰ্থই ক'তো শিলগুটি নদলিয়াই, ক'তো গাড়ী ভাঙিবলৈ চেষ্টা নকৰে, ক'তো জুই চুই দিবলৈ চেষ্টা নকৰে বা ক'তো অশান্তি নিবিয়পায়। অন্ততঃ কিছুদিনৰ কাৰণে যোৰহাটৰ মানুহে এইটো ৰখাব লাগিব, কাৰণ আন্দোলনটো টাউনত চলি থাকিলে যথেষ্ট প্ৰচাৰটো পাই থাকে। 1 নম্বৰ কথা। গতিকে মই একদম এইটো অনুৰোধ, চমু অনুৰোধ। 2 নম্বৰ অনুৰোধটো হ'ল যে আন্দোলনটো তেতিয়া আপোনালোকে জানিব যে পুলিচ আৰু আৰ্মি এতিয়া CRPF আৰু আৰ্মি আনি থকা হৈছে। ইতিমধ্যে জম্মু কাশ্মীৰৰ পৰা 5000 আৰ্মি আমাৰ ইয়ালৈ প্ৰেৰণ কৰিছে আৰু অৰ্ধসামৰিক বাহিনীও ইতিমধ্যে প্ৰেৰণ কৰিছে। গতিকে তেওঁলোকক আৰু আহিবৰ কাৰণে ধৰক 4 দিন বা 5 দিন সময় লাগি যাব বহুত পুলিচ মিলিটাৰী আহিবৰ কাৰণে। এতিয়া যিমানখিনি পুলিচ মিলিটাৰী আছে এইবিলাকে আটাইবিলাকে টাউনত কনচেনট্ৰেট কৰিব, বেছিভাগে এতিয়া টাউনত তেওঁলোকে থুপ খাই থাকিব। গতিকে এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সুযোগটো হ'ল গাঁওবিলাক। মই যিসকল সংগ্ৰামী সতীৰ্থ আছে, যিবিলাকে বেছি ডেডিকেটেডলি কাম কৰিব খোজে, যিবিলাকে দীঘলীয়া সংগ্ৰামখন হ'ব বুলি বুজি পাইছে, যিবিলাকে অত্যন্ত বেছি দীঘলীয়াকৈ আমাৰ এই জাতীয় সংগ্ৰামখন আগবঢ়াই নিব লাগে বুলি ভাবিছে, মই তেখেতসকলক আহ্বান জনাম যিসকলে ডেডিকেটেড এজন কেডাৰ হিচাপে, কেডাৰ বুলি আমি যাক কওঁ, এজন মানে আন্দোলনকাৰী, মানে প্ৰফেশ্যনেল আন্দোলনকাৰী বা কেডাৰ, যি মানে 24 ঘণ্টা অকল সংগ্ৰামৰ কথা কিছুদিনলৈ অন্তত ভাবিব। মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে প্ৰয়োজন সাপেক্ষে এতিয়া কিছুদিনৰ কাৰণে গাঁৱত সোমাই যাওক, চাহ বাগানত সোমাই যাওক। গাঁও আৰু চাহ বাগানৰ মানুহক সংগঠিত কৰি টাউনত আন্দোলনটো চলি থাকিব। গাঁও আৰু চাহ বাগানৰ মানুহক সংগঠিত কৰি আৰু ভিতৰুৱা অঞ্চলৰ মানুহক সংগঠিত কৰি সেই অঞ্চলৰ মানুহৰ জৰিয়তে ৰাজপথ অৱৰোধ, মানে যেতিয়া টিয়ক থানাৰ ভিতৰত ধৰক, টিয়ক থানাৰ এলেকাটোত যদি 20টা যদি এনেকুৱা চেক গেট হৈ যায়, তেতিয়াহ'লে পুলিচ কিমানটা ঠাইলৈ যাব, কথাটো বুজিছেনে? কিন্তু যোৰহাট হ'লে মানে ইয়াত 2000 পুলিচ দি আমাক ঠাণ্ডা কৰি দিব। আজি যোৰহাটতে কেইবাখনো থানা আছে, ইমানখন থানাত ইমান পুলিচ দি ইমান মানুহক ঠাণ্ডা কৰাটো অসম্ভৱ। গতিকে দ্বিতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাস্তাটো কি বুজিছেনে? এই মুহূৰ্তত আমাৰ গাঁৱৰ ভিতৰলৈ গুচি যোৱা, গাঁৱৰ মানুহবিলাকক সচেতন কৰা, গাঁৱৰ মানুহবিলাকক সংগঠিত কৰা, গাঁৱৰ মানুহবিলাকক উলিয়াই অনা আৰু গাঁৱৰ মানুহবিলাকক উলিয়াই আনি আমি এফালৰ পৰা আমাৰ সৰ্বাত্মক গণবিদ্ৰোহত পৰিণত কৰা গোটেই ক্ষেত্ৰত।
মই এতিয়া সৰ্বাত্মক গণবিদ্ৰোহ মানে কি বুজাব খুজিছোঁ এইটো কথা কৈ দিব খুজিছোঁ। মই আচলতে এই তিনিটা কথা কম বুলিয়ে এনেকৈ গ্ৰেপ্তাৰ হোৱাৰ আগত ৰাইজৰ মাজলৈ আহিম বুলি ভাবিছোঁ। মই মাত্ৰ এটা কথা কওঁ যে মোৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপোনালোকে একো কৰাৰ প্ৰয়োজন নাই। মই হ'লো এটা প্ৰফেচনেল ৰিভলিউচনাৰী। মানে জয়প্ৰকাশ নাৰায়ণক যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে স্বাধীনতা সংগ্ৰামৰ সময়ত, তেতিয়া তেওঁ কৈছিলে যে মোক গ্ৰেপ্তাৰ কৰি কি পাবা, মই প্ৰফেচনেল ৰিভলিউচনাৰী, মই য'তে থাকিম তাতে থাকিম, মোক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে, মোক পিটিলেও নোৱাৰে, মোক গুলিয়ালেও নোৱাৰে। কিন্তু মোক গ্ৰেপ্তাৰ কৰিবলৈ আহোঁতে আপোনালোকে অশান্তি সৃষ্টি কৰি নিদিব আৰু তাৰ চান্সত গুলিয়াবলৈ সুযোগ নিদিব। এইকাৰণে যে যোৰহাটত আন্দোলনটো শান্তিপূৰ্ণ হৈ থকাৰ কাৰণে আপোনালোকে এনেকৈ গোট খাবলৈ সুবিধা পাইছে। এতিয়া মোৰ তৃতীয় কথাটো হ'ল যে আন্দোলনটো সৰ্বাত্মক কেনেকৈ কৰিব। আন্দোলনটো সৰ্বাত্মক কৰাৰ অৰ্থটো হ'ল আন্দোলনটোক সকলো একদম শেষৰজন মানুহৰ পৰ্যন্ত লৈ যোৱা। ক'লৈ যোৱা? চাহ বাগানখনৰ শ্ৰমিকজনকো বুজাব পাৰিব লাগিব যে 1,90,00,000 হিন্দু বাংলাদেশী যদি আহে তেতিয়াহ'লে চাহ বাগানৰ মালিকে 50 টকা হাজিৰাত তাতে মানুহ ভৰাব আৰু 167 টকাৰ হাজিৰা আৰু চাহ শ্ৰমিকক নিদিয়ে, চাহ শ্ৰমিকৰ চাকৰি যাব। আজিলৈকে চাহ শ্ৰমিকবিলাকে 150 বছৰ অসমত আছে, তেওঁলোকৰ এতিয়ালৈকে মাটিৰ পট্টা হোৱা নাই, তেওঁলোকে এতিয়ালৈকে লাইনত বসবাস কৰিছে আৰু লাইনৰ মাটি এতিয়াও বাগানৰ মাটি। য'ত আমাৰ চাহ শ্ৰমিক ভাই ভনীসকলক এতিয়ালৈকে মাটি দিয়া নাই, তাত বিদেশীক আনি মাটি দিব খুজিছে, ভোটাধিকাৰ দিব খুজিছে, ইলেকশ্যনত জিকাব খুজিছে। গতিকে এইটো আমি হ'বলৈ দিব নালাগে, চাহ শ্ৰমিকক এইটো ক'ব লাগে। কথাটো বুজিছেনে? গতিকে এতিয়া সৰ্বাত্মক গণবিদ্ৰোহ মানে কি বুজাম? সৰ্বাত্মক গণবিদ্ৰোহ মানে গাঁৱৰ শেষৰজন মানুহ পৰ্যন্ত আমি সচেতন কৰি তুলিম। আৰু সচেতন কৰি তুলি কি কৰিম? সচেতন কৰি তুলি কি কৰিম? আমাৰ ইয়াৰ পৰা যিমান অৰ্থনৈতিক সম্পত্তি আছে, খাৰুৱা তেল, কয়লা, সোণশিল, চাহপাত, যিমানবিলাক সম্পদ আমাৰ ইয়াৰ পৰা নি আছে, সমগ্ৰ সম্পদ নিয়া কামটো বন্ধ কৰি দিব লাগিব। মই কথাটো শুনাটো বিচাৰিছোঁ, ইম্পৰ্টেণ্ট কথা। কথা নাপাতিব, কথা পাতিলে একো নুশুনে।